Hey everyone, নমস্কাৰ সকলোকে এটা ভিডিঅ' লৈ আহিলোঁ আজি ভিডিঅ'টো উদ্দেশ্য হৈছে APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যনত আমি কোচিং ল'ব লাগে নে নালাগে মোৰ অনুভৱ আৰু মোৰ অনুৰোধ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক হয়তো চালে আপোনালোকে ডিচিশ্যন এটা ল'ব পাৰিব যে আপোনালোকৰ কাৰণে কোচিংটো প্ৰয়োজন হয় নে নহয় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ চ' এই ভিডিঅ'টো কথাখিনি কোৱাৰ আগতে এটা ডিছক্লেইমাৰ এইটো মোৰ পাৰ্চনেল অপিনিয়ন হয় চ' আপোনালোকৰ যদি কিবা ডিফাৰেণ্ট অপিনিয়ন আছে প্লিজ কমেণ্টত জনাব চ' বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ কোচিং মানে কি এটা গ'ল অৰিয়েণ্টেড ৰিলেশ্যনশ্বিপ এজন অভিজ্ঞতা থকা ব্যক্তি আৰু লাৰ্ণাৰ বা ক্লাইণ্টৰ মাজত চ' ইয়াত ৰিলেশ্যনশ্বিপ মানে হৈছে টিচিং মাজতে ক'ৰবাত ভিডিঅ'বিলাকত কমেণ্ট দেখিছোঁ মই ছাৰক সপোনত দেখোঁ ছাৰ ইমান ধুনীয়া চ' দেটছ এ ফানি ছাইড অফ ইট বাট এনিৱেজ কামিং বেক টু দ্য পইণ্ট অবজেক্টিভলি যদি আমি টাৰ্মকেইটা বুজিব চেষ্টা কৰোঁ গ'ল মানে হৈছে আপোনাৰ যোনটো CCE এক্সামিনেশ্যনটো ক্লিয়াৰ কৰা বা যাৰ কাৰণে যোনটো ষ্টেজৰ কাৰণে আপুনি কোচিং লৈছে কাৰণ ষ্টেজবিলাক আজিকালি ট্ৰাইফাৰ্কেটেড হৈ গ'ল কোচিং ট্ৰাইফাৰ্কেটেড হৈ গ'ল প্ৰিলিমছৰ কাৰণে মেইনছৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে বেলেগ বেলেগ কোচিং চ' যাৰ কাৰণে লৈছে সেই ষ্টেজটো ক্লিয়াৰ কৰা ডেট ইজ দ্য গ'ল হিয়াৰ আৰু এক্সপিৰিয়েঞ্চ পাৰ্চন মানে অবজেক্টিভলি চালে ওৱান হু ক্লিয়াৰ দ্য CCE ছেইম পেটাৰ্ণত মানে 2022ৰ পৰা 23 আৰু 24 একেটা পেটাৰ্ণত গৈ আছে তাৰ আগত অপশ্যনেল আছিলে আৰু 2018লৈকেতো এই জেনেৰেল ষ্টাডিজ পেপাৰেই নাছিলে চ' অবজেক্টিভলি চালে person who cleared those stages মানে 2020 and তাৰ আগৰ they are not experienced person based on the current pattern আৰু client and learner মানে আমি চ' এইখিনি হৈছে বেছিক ডেফিনেশ্যন ঠিক আছে আৰু ইয়াৰ পিছত এটা কথা খুব ইম্পৰ্টেণ্ট এইটো হৈছে এক্সপিৰিয়েঞ্চ পাৰ্চন ইজ আউট অফ ৰিচ যাক আমি এক্সপিৰিয়েঞ্চ পাৰ্চন বুলি বুজাই ক'লোঁ তাৰ কাৰণটো হৈছে এইটো আছাম চিভিল ছাৰ্ভিচ ৰুলছ হয় 1965 আপোনালোকে পজ কৰি পঢ়ি ল'ব পাৰে ইয়াৰ মতে কোনো এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্টে ACS অফিচাৰ বা যোনে CCE ক্লিয়াৰ কৰিছে তেওঁলোকে বেলেগ জেগাত এমপ্লয়মেণ্ট ল'ব নোৱাৰে বা যিকোনো ছাৰ্ভিচ দিব নোৱাৰে আনলেছ ইট ইজ এ চেৰিটেবল ওৱান বাট মই ভাবোঁ কোচিং চেণ্টাৰবিলাক চেৰিটেবল নহয় কাৰণ তেওঁলোকে নমিনেল ফি নলয় বা মানে ষ্টুডেণ্টক এনেকৈ নকয় যে তোমালোকে এজ এ গ্ৰেটিটিউড আমাক পইচাটো দিয়া মেণ্ডেটৰী নহয় এনেকুৱাটো নহয় ফিজটো চবেই লয় তাকো ফিজবিলাক বহুত হাই হয় আপোনালোকেতো জানে মোতকৈ বেছি ভালকৈ জানিব আৰু মই মোৰ এটা নিজৰ অভিজ্ঞতা 2022ত যেতিয়া মই ফাৰ্ষ্ট টাইম প্ৰিলিমছ মই ফাৰ্ষ্ট এটেম্পে কৰিছোঁ আৰু থেংকফুলি মই ফাৰ্ষ্ট টাইম প্ৰিলিমছো ক্লিয়াৰ কৰিলোঁ কাৰণ কাট অফ ল' গৈছিলে মই দুখনত ফোন কৰিছিলোঁ কোচিং চেণ্টাৰ চ' মই ডিছকাউণ্ট বিচাৰিছিলোঁ বাট মানে ডাইৰেক্টলি আৰু ঠিক আছে চ' এনিৱেজ চ' যিহেতু তেওঁলোকে এনেকুৱা নমিনেল ফি বা যাৰ সামৰ্থ্য আছে সেইমতে পইচা দিয়ক এনেকৈ নকয় চ' ইট ইজ নট এ চেৰিটেবল নেচাৰ চ' তাৰ কাৰণে সেই এক্সপিৰিয়েঞ্চ পাৰ্চনে কেতিয়াও কোচিঙত ক্লাছ দিব নোৱাৰে আৰু ৰিচেণ্টলি কোনোবা এজন ACS অফিচাৰ ছাছপেণ্ডো হৈছে এনেকৈ নট কোচিং বাট ক'ৰবাত প্ৰাইভেট কোম্পানীত কাম কৰি আছিলে গম পালে চ' হি ইজ নট অনলি ছাছপেণ্ডেড ডিছমিছো কৰাই দিলে চ' ডেট ইজ ইট এইখিনিতে মই এটা ষ্টৰি ক'ব বিচাৰিম একলব্য ষ্টৰি দ্ৰোণাচাৰ্য আৰু একলব্য আগতে ধৰক গুৰু আৰু শিষ্যৰ যোনটো ষ্টৰি আছিলে তাত মানে কি হয় গুৰু দক্ষিণা থাকে গুৰু দক্ষিণা ইজ এজ ইউ লাইক কাৰোবাৰ ঘৰত চাউল আছে চাউল দিছে কাৰোবাৰ ঘৰত ফ্ৰুটছ আছে ফ্ৰুটছ দিছে গুৰুৱে ডিফাইন কৰি নিদিয়ে যে মোক এইটোৱে লাগিব দ্ৰোণাচাৰ্যই ডিফাইন কৰি দিছিলে একলব্য যে বুঢ়া আঙুলিটো লাগে চ' ডেট ইজ নট গুৰু দক্ষিণা তাৰ সেই ষ্টৰিটো কনচিকুৱেঞ্চ আমি আজিলৈকে পঢ়ি আছোঁ বা আমি কোনটো স্পিৰিটত সেই ষ্টৰিটো লওঁ উই অল ন' ইট চ' মই কোচিং চেণ্টাৰটো সেইটো বুলি নাই কোৱা বাট যেতিয়া আপোনালোকে ফিজটো ডিফাইন কৰি দিয়ে যে কোচিং ল'বৰ কাৰণে এইটো ফিজ হয় চ' ডেট ইজ ন' লংগাৰ এ গুৰু শিষ্য ৰিলেশ্যনশ্বিপ ইটছ প্ৰফেশ্যনেল কমাৰ্চিয়েল ৰিলেশ্যনশ্বিপ য'ত
কণ্ডিশ্যনছটো ডিফাইন আছে যে এইটো আমাৰ ফিজ হয়, আমি ইমান টাইমৰ পৰা ইমান টাইমলৈকে ক্লাছ ল'ম, দিছ এণ্ড ডেট, ঠিক আছে। আৰু ইয়াত বহুত কেপিটেলিজমৰ এলিমেণ্টছ আছে। চ' এনেকুৱা যদি এটা ৰিলেশ্যনশ্বিপ হয় যোনটো কমাৰ্চিয়েল ৰিলেশ্যনশ্বিপ, এজ এ ক্লায়েণ্ট, এজ এ লাৰ্ণাৰ, এজ এ এছপিৰেণ্ট, আমি আমাৰ নিজৰ অবজেক্টিভছখিনি ক্লিয়াৰ থাকিব লাগে যে আমি কোচিং চেণ্টাৰৰ পৰা কি বিচাৰোঁ। চ' এই কথাটো ইম্পৰ্টেণ্ট, সেইকাৰণে মই ক'লোঁ। আৰু ইয়াৰ পিছত কোচিং লোৱাৰ আগত কেইটামান বস্তু মানে ভাবি চোৱাটো দৰকাৰ। প্ৰথমটো হৈছে ৰিগ্ৰেট থাকিব নালাগে। মই কোনোবাই বহুতে ভাবে ছেল্ফ ষ্টাডি কৰোঁ, কিন্তু পিছত যে ৰিগ্ৰেট থাকে, এই কোচিং লোৱাহেঁতেন মই হয়তো মোক ক্লিয়াৰ হ'লহেঁতেন। চ' এইটো আপোনাৰ লগত মই এৰিছোঁ, এই ৰিগ্ৰেটটো যদি পিছত আহে। চ' এইটো বেষ্টত যদি আপোনালোকে কোচিং লয়, ডেটছ ইয়'ৰ প্ৰেৰগেটিভ। আৰু তাৰপিছত আপোনালোকে ফিজটো নিগ'চিয়েট কৰিব পাৰে, কাৰণ যিহেতু কোনো গেৰেণ্টি নাই যে গ'লটো পাব। আৰু গ'লটো মেজাৰেবল গ'ল হয়, মেজাৰেবল গ'ল মানে পাছ কৰিছোঁ, এনেকুৱা নহয় এইবিলাক যে থাকে ন, হ'লেও কিছুমান মানে গ'ল থাকে ন, ঠিক আছে পাছ নকৰিলা কি হ'ল, এটা এক্সপিৰিয়েঞ্চ পালা। দিজ আৰ নন মেজাৰেবল গ'লছ। চ' মেজাৰেবল গ'লৰ কোনো গেৰেণ্টি নাই কাৰণে আই থিংক ইউ কেন নেগ'চিয়েট দ্য ফি। আৰু প্লাছ আপোনালোকে ফেল' এক্সপিৰিয়েঞ্চৰ এটা পুল বনাব পাৰে, 4-5জন একেলগৰ চিনাকি লগৰ হয়, পাছ কৰিলে প্ৰিলিমছ, ইউ কেন কম্বাইন এ পুল এণ্ড এটা বাল্ক ডিছকাউণ্ট ল'ব পাৰে যে অ'কে আমি 5জন আহিম, আপোনালোকে কিমান দিব কওক, বা মানে এনে পলাইটোৱে, মই কোৱা নিচিনা নহয়। বাট দিজ আৰ দ্য থিংছ ইউ কেন কনচিডাৰ বিফ'ৰ টেকিং এ কোচিং। আৰু এতিয়া আহোঁ মোৰ থটছলৈ। মোৰ থটছটো হৈছে ভেলু ফৰ মানি এগেইনষ্ট ৰেকলেছ স্পেণ্ডিং। এইটো মই এইকাৰণে ক'লোঁ, মই মোৰ কাৰণে পইচা বহুত মূল্যৱান কাৰণ মই ছিংগল পেৰেণ্টৰ লগত ডাঙৰ হোৱা, মই বহুত ফাইনেন্সিয়েল ষ্ট্ৰাগল পাইছোঁ। চ' সেইকাৰণে মই হয়তো অলপ বায়াছড হয় ৰিগাৰ্ডিং ভেলু অফ মানি। বাট মই যোনখিনি দেখিছোঁ বহুত এক্সপিৰিয়েঞ্চৰ ওচৰত কোনো ফাইনেন্সিয়েল লাইবিলিটি নাই, দে হেভ ৰিচ বেকগ্ৰাউণ্ড। বহুতৰ ওচৰত মই আইফোন থকাও দেখিছোঁ। চ' আই থিংক ইনষ্টেড অফ এনি ৰেকলেছ স্পেণ্ডিং, সেই 2 মাহ বা এবছৰৰ কাৰণে দে কেন স্পেণ্ড দেট মানি অন কোচিং। চ' ইটছ এ গুড থিং ৰাদাৰ দেন উল্টা ফুল্টা বস্তু কিনাতকৈ। চ' ডেট ইজ ওৱান পইণ্ট। ছেকেণ্ডলি, আপোনালোকৰ নিজৰ কম্পিটিটাৰ্ছ হয়, তাৰ স্কিলছবিলাকৰ এটা গ্লিমছ পাব যদি আপুনি কোচিং যায়, কাৰণ কোচিঙত বহুতখিনি থাকে ন। আৰু যিহেতু এইবিলাক কাট অফ বেছ এক্সাম হয়, চ' আপোনালোকৰ নিজৰ কম্পিটিটাৰ্ছৰ যদি প্ৰগ্ৰেছটোৰ ওপৰত অলপ এটা আইডিয়া থাকে, চ' আপুনি নিজকে কেলিব্ৰেট কৰিব পাৰিব, অ'কে দিছ এণ্ড ডেট। বিকজ এইটো কাট অফ বেছ হয়। কাট অফটো ফাৰ্ষ্ট ডিফাইন নহয়, ইট ডিপেণ্ডছ অন হাউ আদাৰ্ছ আৰ পাৰফৰ্মিং। চ' সেইটো এটা পজিটিভ পইণ্ট বুলি মই ক'ম ফৰ টেকিং এ কোচিং। আৰু থাৰ্ডলি হৈছে কোচিং ল'লেও আপোনালোকে নিজৰ ছেল্ফ আণ্ডাৰষ্টেণ্ডিংটো প্ৰায়ৰিটাইজ কৰাটো দৰকাৰ ৰাদাৰ দেন স্পুন ফিডিং। কাৰণ ছেল্ফ আণ্ডাৰষ্টেণ্ডিংটোৱে আপোনাৰ এক্সাম হলত থাকিব, আপোনাৰ কলম, আপোনাৰ আণ্ডাৰষ্টেণ্ডিং। বাৰু সেইটো মেইনছৰ কাৰণে প্ৰবেবলি মই কেইটামান ভিডিঅ' বনাম ইয়াৰ পিছত মোৰ আণ্ডাৰষ্টেণ্ডিঙত। আৰু তাৰপিছত ছিকিং দ্য ৰেয়াৰ কণ্টেণ্ট, এইটো ইম্পৰ্টেণ্ট কোচিঙৰ কাৰণে। বহুতখিনি ইণ্টাৰনেটত এভেইলেবল আছে, ইমান কণ্টেণ্ট এভেইলেবল আছে, বাট কিছুমান ৰেয়াৰ কণ্টেণ্ট। মোৰ নিজৰ অভিজ্ঞতা কৈছোঁ, এই জ্যোতিপ্ৰসাদ আগৰৱালে যে কৈছিলে, ক'ত কৈছিলে এইটো, ভগত সিঙৰ নিচিনা আমাৰ অসমীয়াবিলাকো আছামিজ ইউথ এণ্ড ভগত সিঙৰ যোনটো কম্পেৰিজন হৈছিলে, 9 দুৱাৰ 6 দুৱাৰ, এইটো যদি আপুনি খুচৰে ইণ্টাৰনেটত নাপায় বিচাৰি। মানে ইউ হেভ টু বি লাইক এটা হিষ্ট্ৰী ষ্টুডেণ্ট হ'ব লাগিব, বা somehow you have to be lucky to find it. So এনেকুৱা কিছুমান ৰেয়াৰ কণ্টেণ্টৰ কাৰণে ইউ কেন আস্ক দ্য কোচিং চেণ্টাৰ টু গিভ ইউ দ্য ইনপুটছ। মানে লাইক যোনবিলাক ইজি ইনফৰমেশ্যন হয় সেইবিলাকতো তেওঁলোকে দিবই, আই বিলিভ। বাট ৰেয়াৰ কণ্টেণ্ট, ক'ৰবাত আপুনি কিবা এটা পালে, আপোনাৰ মনটোৱে ক'লে যে এতিয়া আহিব পাৰে, ইউ জাষ্ট এছাইন দেম, বিকজ ইটছ এ কমাৰ্চিয়েল ৰিলেশ্যনশ্বিপ, ঠিক আছে? এইটো চেৰিটি ৱৰ্ক নহয়, ইউ আৰ পেয়িং দেম মানি। চ' ইউ কেন ডিমাণ্ড যে এইটো বস্তুৰ ওপৰত মোক দিয়ক ডাটা এণ্ড উইচ আই কেন ৰাইট ইন আনচাৰ্ছ। চ' ডেট ইজ হোৱাট ইউ কেন ডু। চ' সেইটোৱে আছিলে। চ' মই প্ৰ'জ এণ্ড কনছ দুয়োটাই ক'লোঁ।
চ' ইটছ আপ টু ইউ টু ডিচাইড বাট মই পাৰ্চনেলি যদি মই প্ৰিলিমছৰ কাৰণে মই কোচিঙত আই উড হেভ গন ফৰ কোচিং যদি মোৰ ওচৰত পইচা থাকিলেহেঁতেন মানে মানে ৰেকলেছ এনেকৈ স্পেণ্ড কৰিব পৰাকৈ বাট মেইনছৰ কাৰণে মই হয়তো কোচিং নেযাম বিকজ মেইনছ ইজ মোৰ এবাউট চেল্ফ আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰিপ্ৰডাকশ্যন চ' আৰু ইণ্টাৰভিউৰ কাৰণে আই হেভ নো আইডিয়া চ' এইখিনিয়ে আছিলে ভিডিঅ'টো আৰু ক'ৰবাত যদি কিবা ভুল হৈছে প্লিজ ফৰগিভ মি এণ্ড চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড থেংক ইউ ফৰ ৱাচিং অ'কে নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই